এয়া আজি মই কি বনাব লৈছোঁ ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় গম পাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ফেচবুকত চালে ফ'ল' কৰিব ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই থাকক লাষ্টলৈকে আজি মই এক সপ্তাহৰ মালাখিনি দিম ঘিউখিনি তুলিম আৰু কিমানখিনি হয় চাই থাকিবচোন ভিডিঅ'টো দুটা কাৰণত মই ঘিউ তুলিব লগা এটা হৈছে মানে আৰু এটা হৈছে যে মালাটো নুতুলিলে গাখীৰত ইমানেই মানে তেলতেলীয়া হৈ যায় চাহ অকণো খাব নোৱাৰোঁ সেইটো কাৰণে অলপ লাগি গৈছিলে কেৰাহীটোত কাৰণ মই ভালকৈ লৰোৱা নাছিলোঁ লাষ্টত যেনেকৈ ঘিউ ওলাই যায় মই এনেকৈ থৈ দিছিলোঁ সেইকাৰণে অলপ লাগি গ'ল আৰু এয়া ঘিউখিনি মই এনেকৈ লাহে উঠিছে কাৰণে এনেকৈ চেকি ল'লোঁ যাতে একদম ক্লিন মানে ঘিউটো ওলাই সেইটো কাৰণে আৰু কেনেকৈ হৈছে ভিডিঅ'টো কমেণ্ট এটা কৰি জনাব আৰু এটা কথা কিছুমানে যদি কয় মিক্সিত নামাৰিলে নহ'ব নেকি মই মিক্সিত মাৰি দিছোঁ আপোনালোকে পটাটো পিচি ল'ব পাৰে বা ব্লেণ্ডাৰ দিও কৰি ল'ব পাৰিব নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি থ'ব আজিলৈ